নমস্কাৰ বন্ধু বান্ধৱীসকল, RJ জিকেটিক চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইটামান ইম্পৰ্টেণ্ট জিঅ'গ্ৰাফিৰ কুৱেশ্যন, যিকেইটা কুৱেশ্যন বাৰে বাৰে এক্সামত ৰিপিটেড হৈ থাকে। আৰু এই কুৱেশ্যনকেইটা আপোনালোকে মিছ নকৰিব, কুৱেশ্যনকেইটা ভালদৰে চাই যাব। আৰু যদি PDF লাগে মোক কমেণ্টত জনাব, PDF লাগে বুলি মই শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। আৰু যদি চেনেলটোলৈ আপোনালোকে নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ব'লক এটা ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যনকেইটা যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বাৰে বাৰে এক্সামৰ ৰিপিটেড হোৱা কুৱেশ্যন, সেইবাবে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। কুৱেশ্যনকেইটা ভালদৰে চাই যাব আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, সকলোৱে শেষলৈকে চাব ভিডিঅ'টো। ব'লক এতিয়া আৰম্ভ কৰোঁ। অসম সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান মিটাৰ উচ্চতাত অৱস্থিত? 79.05, 70.05, 69.05, 79.02। আপোনালোকক মই 6 ছেকেণ্ডকৈ টাইম দিম, আপোনালোকে চাই যাব কুৱেশ্যনকেইটা আৰু আপোনালোকে শেষত কিমানটা আনচাৰ পাৰিলে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। ইয়াৰ আনচাৰটো দিব, সকলোৱে চাগে আনচাৰটো দিলে। ইয়াৰ আনচাৰটো হ'ল 79.05। আপোনালোকৰ বাবে মই কম টাইম ল'ম আৰু ভিডিঅ'টো আপোনালোকে স্পীড কৰি চাব, তেতিয়া আপোনালোকে 5 মিনিটতে শেষ হ'ব। নেক্সট, অসমৰ ভূভাগক মুঠ কেইটা ভূ প্ৰকৃতিৰ বিভাগত ভাগ কৰা হৈছে? 5টা, 3টা, 4টা, 6টা। সকলোৱে এনচাৰটো দিব। আনচাৰটো চাগে সকলোৱে দিলে। ইয়াৰ আনচাৰটো হ'ল চি। নেক্সট, মাটিকালিৰ হিচাপত অসমৰ আটাইতকৈ সৰ্ববৃহৎ জিলাখনৰ নাম কি? নলবাৰী, কাৰ্বি। যিসকলে প্ৰিপেৰেশ্যন কৰি আছে ভালদৰে চাই যাব কুৱেশ্যনকেইটা। এই কুৱেশ্যনকেইটা আপোনালোকে এবাৰ ভালদৰে চাই ল'ব। ইয়াৰ আনচাৰটো দিব সকলোৱে। ইয়াৰ আনচাৰটো হ'ল কাৰ্বি আংলং। ইয়াৰ আনচাৰটো হ'ল কাৰ্বি। আপোনালোকে ভিডিঅ'বিলাক স্কিপ নকৰিব, স্কিপ নকৰাকৈ চাব আৰু স্কিপ কৰিলে আপোনালোকে গম নাপাব কিমানটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। নেক্সট, সৰ্ববৃহৎ নদীদ্বীপ মাজুলীৰ মাটিকালিৰ পৰিমাণ কিমান? এইটো যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বন্ধু বান্ধৱীসকল, কেইবাটাও এক্সামত আহিছে কুৱেশ্যনটো। ইয়াৰ আনচাৰটো দিব সকলোৱে। আনচাৰটো চাগে সকলোৱে। ইয়াৰ আনচাৰটো হ'ল C2, 880 বৰ্গ কিলোমিটাৰ। নেক্সট, ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দ মন্দিৰ মাটিকালিৰ পৰিমাণ কিমান? 13 বিঘা 3 কোঠা, 15 বিঘা 3 কোঠা, 17 বিঘা 3 কোঠা, 11 বিঘা 3 কোঠা। যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বন্ধু বান্ধৱীসকল, সকলোৱে আনচাৰটো দিব। কমেণ্টত জনাব সকলোৱে আনচাৰটো। আপোনালোকে সকলোৱে চাগে আনচাৰটো কমেণ্টত দিলে। ইয়াৰ আনচাৰটো হ'ল 13 বিঘা 3 কোঠা, 13 বিঘা। নেক্সট, অসমত অৱস্থিত লাইকেছিংৰ উচ্চতা কিমান? সকলোৱে আনচাৰটো দিব কমেণ্টত। 1559 মিটাৰ, 1959 মিটাৰ, 1866 মিটাৰ, 1739 মিটাৰ। সকলোৱে আনচাৰটো দিব। সকলোৱে চাগে আনচাৰটো দিলেই। ইয়াৰ আনচাৰটো হ'ল 1959। PDFৰ বাবে মোক কমেণ্টত জনাব, PDFৰ বাবে। নেক্সট, অসমত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, গ্ৰেড 4 বন্ধু বান্ধৱীসকলৰ বাবে যথেষ্ট ইম্পৰ্টেণ্ট হয়, ভালদৰে চাই যাব কুৱেশ্যনটো। অসমত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? আৰু আপোনালোকে মোক কমেণ্টত জনাব অসমত মুঠ কিমানখন অভয়াৰণ্য আছে। যথেষ্ট ইম্পৰ্টেণ্ট হয় আৰু কোনখন অভয়াৰণ্য কিয় ফেমাছ হয় আৰু কোনখন অভয়াৰণ্য কিয় বিখ্যাত হয় আপোনালোকে ভালদৰে চাই যাব কুৱেশ্যনকেইটা। ইয়াৰ আনচাৰটো দিব সকলোৱে। ইয়াৰ আনচাৰটো হ'ল C2। ইয়াৰ আনচাৰটো হ'ল C2। ইয়াৰ আনচাৰটো হ'ল C2। নেক্সট, কাজিৰঙা অভয়াৰণ্যক কিমান চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হৈছে? 1 জানুৱাৰী 1975, 1 জানুৱাৰী 1974, 1 জানুৱাৰী 1960, 1 জানুৱাৰী 1976। সকলো বন্ধু বান্ধৱীয়ে আনচাৰটো দিবলৈ চেষ্টা কৰিব আৰু স্কিপ নকৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। ইয়াৰ আনচাৰটো দিব সকলোৱে। সকলোৱে চাগে দিলে আনচাৰটো। ইয়াৰ আনচাৰটো হ'ল 1 জানুৱাৰী 1974, 1 জানুৱাৰী 19। নেক্সট, অৱস্থিত কোনখন ৰাষ্ট্ৰীয় উদ্যানক ৰাইনো লেণ্ড নামেৰে জনা যায়? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান,
সকলোৱে জানে চাগে এশিঙীয়া গঁড় কিহৰ কাৰণে বিখ্যাত আৰু যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গ্ৰেড 4 বন্ধু বান্ধৱীসকল ভালদৰে চাই যাব আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন হয় PDF লাগিলে মোক কমেণ্টত জনাব সকলোৱে কমেণ্ট কৰিব আৰু আপোনালোকে এটা লাইক আৰু কমেণ্টৰ বাবে মই পুনৰ ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ ইয়াৰ আনসাৰটো সকলোৱে দিব ইয়াৰ আনসাৰটো হ'ল A2 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৰাইনোলেণ্ড নামেৰে জনা যায় নেক্সট সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি বুধ ইউৰেনাছ বৃহস্পতি শুক্ৰ সকলোৱে জানেই চাগে যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু আপোনালোকে মোক কমেণ্টত জনাব ৰেড প্লেনেট কাক কয় আপোনালোকে মোক কমেণ্টত জনাব ৰঙা গ্ৰহ নামেৰে কাক জনা যায় মোক কমেণ্টত জনাব সকলোৱে এইটো আনসাৰ দিলে চাগে সকলোৱে ইয়াৰ আনসাৰটো হ'ল বৃহস্পতি নেক্সট বন্ধু বান্ধৱীসকল সৌৰজগতৰ যিবিলাক কুৱেশ্যন আছে আপোনালোকে ভালদৰে চাই যাব কুৱেশ্যনকেইটা যিকোনো দুটা কুৱেশ্যন এক্সামত অহা দেখা যায় আৰু আপোনালোকে ভালদৰে চাই যাব কুৱেশ্যনকেইটা মই আৰু এটা ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজলৈ নেক্সট পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি সকলোৱে জানেই গ্ৰেড 4 বন্ধু বান্ধৱীসকল যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে চাই ল'ব ভালকৈ আৰু স্ক্ৰীনশ্বট মাৰি ল'ব যদি আপোনালোকৰ প্ৰব্লেম হয় আৰু আটাইতকৈ সৰু মহাদেশখনৰ নাম মোক কমেণ্টত জনাব ডাঙৰখনৰ নাম হ'ল এছিয়া ইয়াৰ আনসাৰটো হ'ল A2 এছিয়া সৰুখনৰ নাম আপোনালোকে মোক কমেণ্টত জনাব নেক্সট পৃথিৱীৰ কোনখন দেশত সৰ্বাধিক কপাহ উৎপন্ন হয় আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰত পাকিস্তান ৰাছিয়া সকলোৱে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সকলোৱে আনসাৰ দিব কাৰণ এক্সামলৈ বেছি দিন নাই বন্ধু বান্ধৱীসকল আপোনালোকে কিমান আপগ্ৰেড হৈছে আপোনালোকে জানিব পাৰিব কিমানটা পাৰিলে আপোনালোকে মোক কমেণ্টত জনাব নাপাহৰিব ইয়াৰ আনসাৰটো দিব সকলোৱে ইয়াৰ আনসাৰটো হৈছে A2 আমেৰিকা যুক্তৰাষ্ট্ৰ নেক্সট পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগটোৰ নাম কি মাউণ্ট আকনুকাগুৱা মাউণ্ট ব্লানু মাউণ্ট এভাৰেষ্ট মাউণ্ট কিলিমাঞ্জাৰো সকলোৱে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বন্ধু বান্ধৱীসকল কমেণ্টত জনাব আনসাৰটো গ্ৰেড 4 বন্ধু বান্ধৱীসকল যথেষ্ট ইম্পৰ্টেণ্ট হয় আপোনালোকৰ বাবে ইয়াৰ আনসাৰটো সকলোৱে জনাব ইয়াৰ আনসাৰটো হ'ল গটো মাউণ্ট এভাৰেষ্ট যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বন্ধু বান্ধৱীসকল স্ক্ৰীনশ্বট মাৰি ল'ব আৰু যদি PDF লাগে মোক কমেণ্টত জনাব নেক্সট সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি ইউৰেনাছ বুধ মংগল বৃহস্পতি যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বন্ধু বান্ধৱীসকল ইয়াৰ আনসাৰটো হ'ল বুধ সকলোৱে দিলেই চাগে আনসাৰটো নেক্সট কোনটো গ্ৰহক পৃথিৱীৰ যমজ বোলে শুক্ৰ মংগল নেপচুন বুধ যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বন্ধু বান্ধৱীসকল সকলোৱে দিব আনসাৰটো যথেষ্ট ইম্পৰ্টেণ্ট হয় কোনটো গ্ৰহক পৃথিৱীৰ যমজ বোলে গ্ৰেড 4 বন্ধু বান্ধৱীসকল যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকৰ বাবে ইয়াৰ আনসাৰটো হ'ল শুক্ৰ আজিলৈ ইমানেই আছিলে বন্ধু বান্ধৱীসকল ভিডিঅ'টো সকলোৱে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ অশেষ ধন্যবাদ আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো বিশেষকৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ শ্বেয়াৰ কৰিলেও গম পাম আপোনালোকে কিমান আপগ্ৰেড হৈছে আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত বিশেষকৈ শ্বেয়াৰ কৰিব আৰু আজিলৈ ইমানতে সামৰণি মাৰিলোঁ জয় আই অসম জয় হিন্দ